আজি মই বনাবলৈ লৈছো পিয়াজৰ ঠাৰিৰে গাহৰি মাংস। প্ৰথমে মই গাহৰি মাংসখিনি ঠাণ্ডা পানীৰে ভালকৈ ধুই লৈছো আৰু এটা সসপেনত উঠাই লৈছো। এতিয়া সসপেনটোত অকণমান ঠাণ্ডা পানী দি তাত এচামুচ নিমখ দি গেছটো জ্বলাই তাৰ ওপৰত উঠাই দিছো আৰু এইখিনি ভালদৰে উতলিবলৈ দিম। এয়া দেখিছেনে ফেনবোৰ ওলাইছে। এতিয়া মই ফেনবোৰ ভালকৈ চাফাকৈ ধুই লম। এতিয়া মই মাংসখিনি ফেনবোৰ গুচাই চাফাকৈ ধুই ললো আৰু এইদৰে কাঁহী এখনত উঠাই লৈছো। মাংসখিনি বনাবলৈ লৈছো অকণমান পিয়াজৰ ঠাৰি, আলু, পিয়াজ, কেঁচা জলকীয়া আৰু আদা নহৰু। মাংসখিনি বনাবলৈ মই মছলাখিনি যোগাৰ কৰি লৈছো। তাৰ বাবে মই 3 চামুচ মিট মছলা লৈছো, এচামুচ হালধি, এচামুচ ৰঙা জলকীয়াৰ গুড়ি, এচামুচ নিমখ আৰু আধা চামুচ গৰম মছলা। এতিয়া মই পিয়াজখিনি ভালদৰে কাটি লম আৰু গ্ৰাইণ্ডাৰত সেইখিনি মাৰি লম। ঠিক একেটা পদ্ধতিৰে পিয়াজখিনি হৈ যোৱাৰ পিছত আদা নহৰুখিনিও মই এটা পেষ্ট বনাই লম। এই গোটেইখিনি বস্তু যোগাৰ কৰি লোৱাৰ পিছত মই প্ৰেছাৰ কুকাৰ এটা গেছৰ ওপৰত পাতি দিছো আৰু সেইটো গৰম হোৱাত অকণমান মিঠাতেল দিছো, কিয়নো গাহৰি মাংসত তেল থাকেই যিহেতু, গতিকে ইয়াত বেছি তেলৰ প্ৰয়োজন নহয়। এতিয়া মই ইয়াত পিয়াজখিনি দি দিছো আৰু অকণমান সময় ভাজি লম। পিয়াজখিনি ভালকৈ ভাজি লোৱাৰ পিছত তাত দি দিছো আদা নহৰু পেষ্টটো আৰু সেইখিনিও একেলগে অলপ সময় ভাজি লম। প্ৰেছাৰ কুকাৰটোত মছলাখিনি ভালদৰে ভাজা হয় মানে মই পিয়াজৰ ঠাৰিখিনি মিহিকৈ কাটি লৈছো। এতিয়া মই প্ৰেছাৰত দি দিছো ডিছখনত থৈ দিয়া গোটেইখিনি মছলা আৰু অকণমান পানী দি যাতে তলিত লাগি নাযায় মই ভাজি লম। মছলাখিনি আৰু পিয়াজ আদা নহৰু পেষ্টখিনি ভালদৰে ভাজা হোৱাৰ পিছত তাত দি দিছো আলুখিনি আৰু গাহৰি মাংসখিনি। এতিয়া গোটেইখিনি বস্তু মই ভালদৰে মিহলাই অকণমান পানী দি ভাজি লম। মাংসখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই ঢাকনখন মাৰি 5টা হুইচেল মাৰিবলৈ দিম। 5টা হুইচেল মাৰাৰ পিছত মই ঢাকনখন খুলি তাত পিয়াজৰ ঠাৰিখিনি দি এবাৰ ভালদৰে লৰাই দিছো আৰু তাত অকণমান পানী দি আকৌ ঢাকনখন দি 2টা হুইচেল মাৰিবলৈ এৰি দিম। গাহৰি মাংস বনাওঁতে সদায় প্ৰেছাৰত বনাব লাগে, কাৰণ গাহৰি মাংসত বহুতো বীজাণু থাকে। প্ৰেছাৰত বনালে সেই বীজাণুবোৰ মৰি যায়। সেয়ে আমি সদায় গাহৰি মাংস পৰাপক্ষত প্ৰেছাৰতে বনাব লাগে। এয়া মোৰ পিয়াজৰ ঠাৰিৰে বনোৱা গাহৰি মাংস খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব।